উচ্ছেদ কাৰ্যলৈ বিতৰ্কিত মন্তব্য আগবঢ়াইছে সত্যৰঞ্জন বৰা। উচ্ছেদ কৰা কাৰ্য হৈছে এখন নাটক। নাটকখনৰ পৰিচালনা চিত্ৰনাট্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সহযোগ কৰিছে বদৰুদ্দিন মৌলানা আজমল। একশ্যন আমিনুল ইছলাম আৰু শ্বেৰমান আলী দিছে। অবৈধ বুলি কৈ উচ্ছেদ কৰিছে, দুদিনৰ পাছত আকৌ সেই অবৈধ মানুহখিনি বৈধ হৈ যাব। সোঁ হাতেৰে জয় শ্ৰীৰাম কৈ বাওঁ হাতেৰে আল্লাহু আকবৰ বুলি ক'ব। এইখন এখন বেকু ভাওনা। ইয়াৰ জৰিয়তে অবৈধ মুছলমানক বৈধ কৰাৰ চেষ্টা কৰাৰ এখন নাটক ৰচনা কৰিছে। জয় শ্ৰীৰাম কোৱা আৰু আল্লাহু আকবৰ কোৱা সকলো সন্তুষ্ট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দাড়ি টুপিৰ চৰকাৰ আহিলেই মুখ্যমন্ত্ৰী তেওঁ হৈ থাকিব বিচাৰে। অসম সাহিত্য সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ মাতৃক প্ৰতিষ্ঠা কৰি কি অৱস্থা কৰিছে আমি দেখিছোঁ। মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই তেওঁ অসমীয়া ভাষাটো নস্যাৎ কৰিছে। অখিল গগৈ আৰু পবিত্ৰ মাৰ্গেৰিটাৰ সন্তানে অসমৰ জাতীয় বিদ্যালয়ত পঢ়ে। তেওঁলোকক বাদ দি কাৰো সন্তান নপঢ়ে। তেওঁলোকে জাতি ৰাখিব, সাহিত্য সংস্কৃতি ৰাখিব নোৱাৰে। মুছলমানক গালি পাৰাটোই হিন্দুত্ববাদ নহয়। মুছলমানক গালি পাৰিলেই, মুছলমানক তিৰস্কাৰ কৰিলেই হিন্দুত্ববাদ জীয়াই নাথাকে। বুধবাৰে সন্ধিয়া নগাঁৱত নেহৰুৱালীত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাত উপস্থিত হৈ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই চৰকাৰক ক্ষুৰদাৰ সমালোচনা কৰা দেখা যায়। নাই, তেওঁ তৈলমৰণ কৰি থকা নাই, তেওঁ ৰাজনৈতিক স্বাৰ্থটো। কাইলৈ যদি কিবা কাৰণে মুঠতে কথা নাই বতৰা নাই, যোনেই নাহক মই মুখ্যমন্ত্ৰী হৈ থাকিব লাগিব, কথাটো সেইটোৱে। কাইলৈ যদি দাড়ি টুপিৰ চৰকাৰো হয়, মুখ্যমন্ত্ৰী মই হৈ থাকিব লাগিব। কাইলৈ যদি এতিয়া পদুমৰ হৈছে, আগতো আছিল, তেওঁৱে হৈ আছিল, এতিয়াও মই তেতিয়াও মই হৈ লাগিব। ক'ত নীতি ক'ত অনীতি বুলি কথা নাই, কোনো ধৰ্ম সংস্কৃতি বুলি কথা নাই, ধৰ্ম সভ্যতা বুলি কথা নাই। সভ্যতা সংস্কৃতিৰ কথা কোৱা এজন মুখ্যমন্ত্ৰীয়ে কেতিয়াও অসমীয়া ভাষাটোক অসমৰ পৰীক্ষাতে বাধ্যতামূলক নহয় বুলি ক'ব নোৱাৰে। কিন্তু তেওঁ কৈছে, আজি ইয়াত সাহিত্য সভা হৈছে, সাহিত্য সভাৰ বিভিন্ন আমাৰ গ্ৰন্থমেলা হৈছে বা সাহিত্য সভাটো, অসম সাহিত্য সভাটো এই মুখ্যমন্ত্ৰীজনে তেওঁ মাতৃক সংস্থাপিত কৰি পেলাই কি ধৰণৰ অৱস্থা কৰি পেলালে সেয়াও আমি দেখিছোঁ। এতিয়া এই গ্ৰন্থমেলাৰ পৰিৱেশ বুলি তেওঁলোকে যি ধৰণৰ সহায় সহযোগ কৰিব লাগিছে তেনেকুৱা কথা নাই। অসমীয়া ভাষাটোকেই মুখ্যমন্ত্ৰী হোৱাৰ পিছত অভিভাৱক হৈ যেতিয়া নস্যাৎ কৰিছে অসমৰ পৰীক্ষাত, তাৰপিছত আৰু আমি অসমীয়া ভাষা অসমীয়া সাহিত্যৰ কথা কৈ থাকিলে কি হ'ব? তেওঁ ল'ৰা ছোৱালীয়ে নাজানে। আমি কৈছোঁ ন, অসমৰ বিধানসভাত থকা কোনজন ব্যক্তি, এইটো ক্ষেত্ৰত অখিল গগৈ অকণমান পৃথক, কাৰণ তেওঁৰ ল'ৰাই মই জনাত এই অসম জাতীয় বিদ্যালয়ত পঢ়ে, আৰু বোধহয় পবিত্ৰ মাৰ্ঘেৰিটাৰ ল'ৰাই অসম জাতীয় বিদ্যালয়ত পঢ়ে, কাৰণ মোৰ ল'ৰাই অসম জাতীয় বিদ্যালয় নুনমাটিত পঢ়োঁতে মই জানিছিলোঁ। তাৰ বাহিৰে কোনজন আছে? তেওঁলোকে ভাষা ৰাখিব, তেওঁলোকে সভ্যতা সংস্কৃতি ৰাখিব। তো ভাষাটো নাথাকিলে সভ্যতা সংস্কৃতি ক'ত থাকিব? ভূমি নাথাকিব। এই ভূমি বেলেগক, বিদেশীক, অবৈধ বুলি কোৱা মানুহক বৈধতা কৰিবলৈ ভূমি দিছে, তাত ক'ত সভ্যতা সংস্কৃতি থাকিব? গতিকে এইবোৰ ভেকু ভাওনা হৈছে। অসমৰ ৰাইজে দেখিব। আমি কৈছিলোঁ অসমৰ ৰাইজে ভুগিব লগা আৰু আছে, এইজন মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে ভুগিব। মই তেতিয়াই কৈছিলোঁ আপোনালোকৰ হাতত যদি সেই কথাবোৰ আছে, বক্তব্য আছে, আপোনালোকে বজাই চাব, আৰু ভুগিব লগা আছে অসমৰ ৰাইজে। যিসকল লোকক তাত বৰ্ডাৰ উচ্ছেদ কৰা হৈছিলে, মই আজি ৰাতিপুৱাই এই বিষয়টোত মই আগতো এদিন কৈছোঁ যে ইয়াত এখন নাটক হৈছে, খুব ধুনীয়া নাটক। এতিয়া কিয় নাটক বুলি কৈছোঁ সেই কথাটো মই আপোনালোকক ক'ম, কিন্তু তাৰ আগতে কৈছোঁ এখন সুন্দৰ নাটক, যি নাটকৰ পৰিকল্পনা, যি নাটকৰ চিত্ৰনাট্য, প্ৰযোজনা আৰু পৰিচালনা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰু ইয়াৰ সহযোগী হ'ল মৌলানা বদৰুদ্দিন আজমল। আৰু ইয়াত আপোনাৰ একশ্যনটো খুব বেছি হৈছে। একশ্যন ডিৰেক্টৰ বুলি মই যিটো কৈছোঁ সেয়া হ'ল আমাৰ ঢিঙৰ বিধায়ক আমিনুল ইছলাম আৰু শ্বেৰমান আলী। তাৰপিছতে আপোনাৰ কৰিঅ'গ্ৰাফাৰ লাগিব নহয়, এজন অখিল গগৈ মেইন, লগত সহযোগী পীযুষ হাজৰিকা। তাৰপৰা এতিয়া কেমেৰাটো লাগিব, আকৌ কেমেৰা লাগিব, লাইট লাগিব, স্পট বয় লাগিব। এতিয়া কেমেৰাত আছে লুৰিণজ্যোতি গগৈ, তাৰপৰা লাইটত আছে ভূপেন বৰা, আৰু স্পট বয়ত বাকী যিসকল আছে আৰু তেওঁলোকৰ টীমৰ মাজৰ গোটেই মানুহখিনি। কিন্তু এতিয়া কথাটো হ'ল, মই কিয় নাটক বুলি কৈছোঁ, কাৰণ তেওঁলোকে কি বুলি কৈছে? অবৈধ বুলি কৈছে, সেইকাৰণে তেওঁলোকে উচ্ছেদ কৰিছে। দুদিন পিছতে আকৌ সেই উচ্ছেদ কৰা অবৈধ মানুহখিনি বৈধ কেনেকৈ হৈ যায়? তাৰপিছতে আকৌ তেওঁলোকে গৰুখুটিটো সেইটো কাম কৰিলে যে চৰকাৰী ভূমি দিলে, ছবিঘাকে ভূমি দিলে, আকৌ তেওঁলোকক পুনৰ সংস্থাপন কৰালে। তাৰমানে পুনৰ সংস্থাপন কৰাবলৈ ক'ৰবাত তেওঁলোকে এখন নাটক কৰিছে নেকি? এই যে AIDF চিঞৰ বাখৰ কৰা বুলি কৈছে, মুছলমান বুলি চিঞৰ বাখৰ কৰা বুলি কৈছে, মানে মুছলমান বুলি চিঞৰ বাখৰ কৰাই, মুছলমান বুলি ইণ্টাৰনেশ্যনেল চেণ্টিমেণ্টটো লৈ ক'ৰবাত মুছলমানক প্ৰতিষ্ঠা কৰাৰ প্ৰক্ৰিয়া কৰা হৈছে নেকি? এইটো নাটক। নহ'লে যদি অবৈধই হয় আকৌ বৈধতাৰ প্ৰমাণ পত্ৰ দিব। আমিতো ভাবিছিলোঁ উচ্ছেদ কৰিছে, তেওঁলোকৰ পৰা ভোটাধিকাৰ কাঢ়ি লৈ যাব, সেই ঠাইবোৰত চৰকাৰী বিদ্যালয় আছে, সেই ঠাইবোৰত ইলেক্ট্ৰিচিটি আছে, আগতে জনা নাছিল। যদি জানিছিল তেতিয়াহ'লে তেওঁলোকক অবৈধ কৰি ঘোষণাই কৰি দিব লাগিছিল, চিনাক্ত কৰি দিব লাগিছিল, ভোটাধিকাৰ কাটি দিব লাগিছিল। আকৌ হাইকোৰ্টৰ পৰা আহিব, মানে সোঁ হাতেৰে নমস্কাৰ দিব, জয় শ্ৰীৰাম বুলি ক'ব, বাওঁ হাতেৰে আল্লাহু আকবৰ বুলি ক'ব, প্ৰতিষ্ঠা কৰিব। কথাটো তেনেকুৱাই হৈছে। গতিকে এইখন মই ভেকু ভাওনা বুলি ভাবিছোঁ। ইয়াত কোনো ইতিবাচক কথা এটাই আছে, আৰু সুপৰিকল্পিত
সেইকাৰণে ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে একজেক্টলি মুছলমানক প্ৰতিষ্ঠা কৰাবৰ কাৰণে আৰু মুছলমানক প্ৰতিষ্ঠা কৰাবৰ কাৰণে অবৈধ মুছলমান বুলি তেওঁলোকে কৈছে বুলি কৈছোঁ অবৈধ মুছলমানক বৈধ কৰাৰ এটা প্ৰক্ৰিয়া কৰিছে সকলো লগ লাগি এখন নাটক কৰিছে আমিবোৰ মাজত বুৰ্বক সৰাই আছোঁ আজি বিধানসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে সেই সকলো লোকৰ মোক ভোট নালাগে তেওঁলোকক মই কোনো ধৰণৰ বঁটা নিদিওঁ আৰু ভোট মোক তেওঁলোকৰ প্ৰয়োজন নাই মই আগতেই কৈ আছোঁ তেতিয়া তেওঁ অসমৰ মুখ্যমন্ত্ৰীয়ে মুছলমানৰ মিয়া ভোট নালাগে মুছলমানৰ ভোট নালাগে বুলি বিভিন্ন সময়ত কৈ আছে তেতিয়াহ'লে তেওঁ গৰুখুটিৰ সেই উচ্ছেদিত মানুহখিনি মই পুনৰবাৰ একেটা প্ৰশ্নই কৰিম অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেতিয়াহ'লে আপুনি গৰুখুটিত যি আপুনি আস্ফালন কৰিলে যি উচ্ছেদ হ'ল তাৰপিছত বিভিন্ন ঘটনা হৈ গ'ল নেশ্যনেলি ইণ্টাৰনেশ্যনেলি চিঞৰ বাখৰ হৈ গ'ল তাৰপিছত তেওঁলোকক ছবিঘাকে মাতি দি পুনৰ সংস্থাপন কিয় কৰিলে যদি ভোটেই নালাগে তেওঁলোক মই একদম স্পষ্ট কথা এটা প্ৰশ্ন সাধাৰণ যদি তেওঁলোক অবৈধ তেওঁলোক বৈধ আকৌ কেনেকৈ হ'ল তেওঁলোকে বেদখল কৰিছে সেইকাৰণে তেওঁলোকক উচ্ছেদ কৰিছে তাৰপিছত আকৌ কোন ঠাইত তেওঁলোকক কিহৰ ভিত্তিত তেওঁলোকক পুনৰ সংস্থাপন কৰা হৈ যায় এইবোৰ মুখৰ কথা এইবোৰ কৈছোঁ নে জয় শ্ৰীৰাম কোৱাসকলক এফালে মানে সন্তুষ্ট কৰি আনফালে আল্লাহু আকবৰ কোৱাসকলক কি বুলি কৰিছে কোৱাসকলক সন্তুষ্ট কৰিছে তেওঁলোকক সংস্থাপন কৰিছে যাতে নিজৰ পেট পালেং পৰিয়াল সংৰক্ষণ কৰি ৰাখিব পাৰি বাকী বিধানসভানো কি বিধানসভাৰ মৰ্যাদাটো আজি নাই আগৰ যি বিধানসভা দেখিছিলোঁ বিশেষকৈ এই 21 চনৰ পৰা দেখা পাইছোঁ বিধানসভা নহয় যেন ক'ৰবাত ল'ৰা ছোৱালী হোষ্টেলৰ আড্ডা টাইপ হৈছে বিধানসভা কথা বতৰা চাব চিঞৰ বাখৰবোৰ শুনিব হোষ্টেলৰ কেণ্টিনত ল'ৰা ছোৱালী যিবোৰ চিঞৰ বাখৰ হয় ল'ৰাবোৰে যে কৰে তেনেকুৱা যেনেই লাগিছে বিধানসভাই ক'ৰবাত নিজৰ মৰ্যাদা হানি কৰিছে এই অসমৰ মুখ্যমন্ত্ৰী সময়তে এই কথাটো যদি NRCত নাম আছে তেতিয়াহ'লে তেওঁলোক ভাৰতীয় উচ্ছেদৰ নামত সেই কৈছোঁ এখন নাটক হৈছে এফালে জয় শ্ৰীৰাম বুলি নিজকে দেখাবলৈ জয় শ্ৰীৰাম ধ্বনি দি নিজকে হিন্দুত্ববাদৰ ব্লু হোৱাইট বয় সজাবলৈ বা হিন্দুত্ববাদৰ নামত চৰকাৰখন দেখুৱাই থাকিবলৈ যে মুছলমান আৰু আচলতে হিন্দুত্ববাদ মানে মুছলমানক গালি পৰাটোৱে নহয় মুছলমানক তিৰস্কাৰ কৰিলে মুছলমানক অত্যাচাৰ কৰিলে হিন্দু জীয়াই থাকিব নেকি হিন্দুত্ববাদ থাকিব নেকি আজি আমি কৈছোঁ এতিয়া কোনোবাই আপোনালোকে প্ৰশ্ন কৰিব আপুনিতো তাকে কৰে মই সেইটো কৰাই নাই বিভিন্ন সময়ত কৈছোঁ আততায়ী বুলি কৈছোঁ মই আততায়ী বুলি কৈছোঁ কাৰণ কোনো হিন্দু মানুহে যদি কেতিয়াবা ধৰ্ষণ কৰিছে ক'ৰবাত কিবা কৰিছে চুৰ ডকাইত কৰিছে আমি তেওঁৰ সপক্ষে মাত মাতিবলৈ যোৱা নাই সেইবোৰ আততায়ী সি আততায়ী হিন্দু মুছলিম বুলি নাথাকে কিন্তু মুছলমানে বাৰে বাৰে আততায়ী পক্ষ লৈছে যেনে আমিনুল ইছলাম তাৰ উদাহৰণ বিধায়ক ঢিঙৰ তো এই কথাবোৰ সেইকাৰণে যে এই যদি মানে পৰিকল্পনা একো নাই মুঠতে কথাটো এনেকুৱা এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগে এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব এইফালে 24ত ইলেকশ্যনো আহি আছে আৰু ক'ৰবাত নিজকে জহাই ফুৰিব লাগে মই উগ্ৰ হিন্দুত্ববাদ সেইকাৰণে মই মুছলমানক উচ্ছেদ কৰিছোঁ মাজে মাজে ক'ৰবাত দুই এঘৰ হিন্দুকো উচ্ছেদ কৰি দেখুৱাই দিয়ে সেইটো ক'বলৈ যাতে মই লিবাৰেলো চাবচোন এটা সৰু উদাহৰণ দিওঁ মাদ্ৰাছা কিছুমান ভাঙি দিলে দেই মাজতে আকৌ সিদিনা দেখোন মুখ্যমন্ত্ৰীয়ে নিজেই গৈ পেলাই ভঙা মাদ্ৰাছাটো উদ্বোধন কৰি থৈ আহিলে কিয় যদি তুমি মাদ্ৰাছাটো ভাঙি দিছিলা ইলিগেল বুলি তাত জেহাদীৰ কাম হয় বুলি আকৌ সেইজন মুখ্যমন্ত্ৰী নিজে গৈ সেই ভঙা মাদ্ৰাছাটোকে আৰু ধুনীয়াকৈ বনাই পেলাই উদ্বোধন কৰি থৈ আহিলা তাৰমানে কি এইবোৰ প্ৰশ্ন কৰিবচোন আমিতো দেখি আছোঁ কৈ আছোঁ সেইকাৰণে বাকী অসমৰ ৰাইজে জানক বুজক প্ৰশ্নবোৰ কৰক ভয়টো ক'ত কৰে কাক কৰে মই নাজানো ভয়বোৰ এৰি দিয়ক প্ৰশ্নবোৰ মুকলি হৈ যাব উত্তৰবোৰ নিজে নিজে পাব